हेलो गाइस नमस्कार सोनम कुकिंग एंड डेली ब्लॉग चैनेलटुत আপোনালোকে যদি নতুন তেনেহলে প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি লবচোন। এয়া দেখিছেনে খুব ধুনিয়া সহজ অসমীয়া নিৰামিষ থালি। ইয়াত লগতে কি আছে জানেনে নাই? ভাত, কচুগুটিৰ লগত মগু দালি, আলু ভাজি, বেঙেনা ভাজি আৰু লগত আচাৰ অকণ হলে কেনে হয় বাৰু? আপোনালোকেও আচাৰ খাই ভাল পায়নে? মই কিন্তু খুব ভাল পাওঁ দেই। এয়া শাহুমায়ে বনোৱা আচাৰ খুব ধুনিয়াকে বনাই তেওঁ। আপোনালোকক যদি ৰেচিপি লাগে তেনেহলে মোক জনাব, মই আপোনালোকক এনেকুৱা শৰ্টস কিছুমান দি থাকিম। এয়া মই দালিখিনি ধুই লৈছো। আপোনালোকে যিকোনো দালি ব্যৱহাৰ কৰিব পাৰে, মই ইয়াত মগু দালি ব্যৱহাৰ কৰিছো। এয়া মগু দালিৰ লগত কচু দি মই সিজাই ললো। সিজাই লোৱাৰ পাছতে মই দালিখিনি তেল মাৰিম পাঁচফোৰণ শুকান জলকীয়াৰে। আপোনালোকে যদি কোনে কোনে তেনেকৈ খাই পাইছে জনাবচোন কমেণ্টত। আজি পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ। এখন একদম পিয়'ৰ নিৰামিষ থালি, একদম চিম্পল। যিসকলে বেচেলাৰ লাইফ কটাই আছে, যিসকলে হোষ্টেল লাইফ কটাই আছে, যিসকলে অকল ভাত বনাবলৈ অকণ এলাহ কৰিছে, যিসকলে নতুনকৈ ৰান্ধনি হৈছে, তেওঁলোকেও খুব সহজে বনাই ল'ব পাৰিব এইবিধ থালি। খুব ধুনীয়া। আপোনালোকে নিজেও খাওক, আনকো খুৱাওক। মই বনায়ো ভাল পাওঁ, খুৱায়ো ভাল পাওঁ। আৰু এনেকুৱা এখন থালি গৰমৰ দিনত খুব ভাল হয় নহয়নে? নেমু টেঙা দি পেলাই মগু দালি আৰু কচুগুটি একদম বৰ ধুনীয়া লাগে জানেনে? এয়া মই দেখিছেনে তেলত মই বেঙেনাকো ফ্ৰাই কৰি ল'লোঁ বেচন দি। আপোনালোকক ৰেচিপি লাগিলে জনাব, মই ধুনীয়া ধুনীয়া শৰ্টছ কিছুমান দি থাকিম আপোনালোকক দেই। এয়া দেখিছেনে মই বেঙেনাখিনিও ফ্ৰাই কৰি ল'লোঁ, লগতে আলু ভাজি অকণ হ'লে কেনে হয় বাৰু? এয়া দেখিছেনে আলু ভাজি ল'লোঁ। ইয়াত মই পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই দেই, অকল কলা জিৰা আৰু জলকীয়াহে ব্যৱহাৰ কৰিছোঁ, আৰু নিমখ আৰু হালধি। নিমখখিনি আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। বৰ ভাল লাগে জানেনে? থালিখন দেখি মোৰো খাওঁ খাওঁ লাগি গৈছে আকৌ এবাৰ, কিন্তু খাব নোৱাৰিম এতিয়া, যিহেতু মই এতিয়া খোৱা হৈয়ে গ'ল। তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে এইটো আপোনালোকৰ ওচৰত দিলোঁ। এইখন থালি দেখিছেনে? লোভ লাগিছে নেকি বাৰু? এয়া দেখিছেনে দালি, তাৰপাছত এয়া নেমু টেঙা, জলকীয়া, আলু ভাজি, বেঙেনা ভাজি, লগত শাহুমাই বনোৱা আচাৰ। এইটো জলফাই আচাৰ। আপোনালোকে যিকোনো আচাৰৰ লগতে খাব পাৰে। বৰ ধুনীয়া জানেনে? আপোনালোকে যদি মোৰ চেনেলটোত নতুন, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব, মোক অকণ আগবঢ়াই লৈ যাব। ধন্যবাদ এনেকুৱা ভিডিঅ' লৈ আহি